বন্ধুসকল, এইখন এখন বিদ্যালয় দৰং জিলা প্ৰশাসনৰ ফালৰ পৰা গৰখুটি ধলপুৰ চাপৰিত যি উচ্ছেদ কাৰ্য চলোৱা হৈছিল, সেই উচ্ছেদ কাৰ্যত কিন্তু বহুত প্ৰায় হাজাৰ ফেমিলিক মানে উচ্ছেদ কৰা হৈছিল। আৰু সেই উচ্ছেদ কাৰ্য চলোৱাত মানে দুইজন লোকৰ মৃত্যু হৈছিল। তাৰে ভিতৰত মইনুল হক আৰু 12 বছৰীয়া কিশোৰ এজন শেখ ফৰিদ, তাৰো মৃত্যু হৈছিল। আৰু 9-10জন মানুহ কিন্তু পুলিচৰ গুলিত বা পুলিচৰ লাঠিচাৰ্জত কিন্তু আহত হৈছিল। এইখন বিদ্যালয় বৰ্তমান এই ধৰণৰ মানে বিৰান হৈ পৰি আছে। বিদ্যালয়ৰ কোনো বিদ্যাৰ্থী নাই, বৰ্তমান মানুহবিহীন আৰু বিদ্যাৰ্থীবিহীন হৈ পৰি আছে এইখন বিদ্যালয়। এয়া সন্মুখত দেখা পাই আছে, কিন্তু এই যে গছবিলাক যে আছে, দীঘল শাৰী পাতি যি ধৰণৰ গছবিলাক আছে, এই গছৰ তলে তলে কিন্তু বা গছৰ ছাইডেদি কিন্তু মানুহৰ বসতি আছিল, ঘৰ দুৱাৰ বনোৱা আছিল। ঠিক তেনেদৰে বিদ্যালয়খনৰ পশ্চিম ফালেও বসতি আছিল, দীঘলীয়া বসতি আছিল, যিখন গাঁও আছিল। কেইবাখনো গাঁও মানে উচ্ছেদ কৰা হৈছিল। বৰ্তমান এই বিদ্যালয়ৰ চাৰিওপিনে হাল মৰা হৈছে, ট্ৰেক্টৰেদি হাল মৰা হৈছে। আৰু কৃষি প্ৰকল্পৰ নামেৰে খেতি বা কিবা বিধান চিটোৱা হৈছে, কি খেত কৰিছে। আমি হয়তো গৈছিলোঁ, আমি যোৱাৰ সময়ত কিন্তু জাষ্ট খালি হাল মাৰিছে। তো আমি চাবলৈ গৈছিলোঁ, আৰু যোৱাৰ পিছত আমি এই ভিডিঅ'টো শ্বুট কৰিছোঁ। কিন্তু বৰ্তমান এই বিদ্যালয়খন কিন্তু সম্পূৰ্ণৰূপে